তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাকিব ব্লগছ ডবল জি। তো গাইছ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো আপোনালোকৰ দুৱাৰ আশীৰ্বাদত বহু ভালে আছোঁ। তো গাইছ আজি মানে আমি গৈ আছোঁ, প্ৰত্যেক ছানডে মানে আমি যাওঁ শ্বুটিঙৰ উদ্দেশ্যে, কিন্তু আজি শ্বুটিং নহয়, মানে এনে আমি গৈ আছোঁ এনে ফুৰিবলৈ, মানে প্লেচ চাবলৈ। নেক্সট আমি তাতে শ্বুটিং কৰিম। তো আমি আজি যাম ওদালগুৰি হৈ ভৈৰৱকুণ্ডৰ ফালে যাম। তো চাই থাকক, ভিডিঅ'টো বহুত মজা হ'বলৈ গৈ আছে। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব, আৰু চাই থাকক ভিডিঅ'টো কি হয়। তো ফ্ৰেণ্ডছ, আমি ফাইনেলি আহি ওদালগুৰি টাউন পালোঁ। মানে এতিয়া মানে এটা সৰু বক্স ল'ব লাগে, মানে ৰিলছৰ শ্বৰ্ট কৰা হ'ব। তো মহাত্মা গান্ধী অহিংসা পৰম ধৰ্ম। চানা ভাজা গরম চা, ইমরান চানা ভাজা গরম চা, এই লাগে চানা ভাজা। তো গাইছ মানে এখন বক্সৰ দোকান বিচাৰি আছোঁ। এয়া আমি বক্সৰ দোকান আগত দেখা পাইছোঁ, এইটোতো সোমাম এতিয়া। এইটো দোকান এই ইয়াতে, এই চক ইয়াতে আছে। লৈছিলে এটা পাঁচ নালাগে। তো গাইছ আমি ওদালগুৰিৰ পৰা অলপ আহি মানে ইয়াতে অলপ ব্ৰেক ল'লোঁ। মানে প্লেচটো ধুনীয়া, চাওক কিমান ধুনীয়া প্লেচ। ইয়াতে অলপ ব্ৰেক ল'লোঁ। তো গাইছ ব্লগ এতিয়া ডাইৰেক্ট ভৈৰৱকুণ্ড গৈ লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো, মজা হ'ব যায়। তো গাইছ এয়া ফাইনেলি আহি পাই গ'লোঁ ভৈৰৱকুণ্ড। আৰু এতিয়া চাওক ভিউ, ৱাও কি ধুনীয়া ভিউ চাওক, বাপৰে আচৰিত দেখাইছে, কিন্তু বহুত মজা ভিউ দিছে। চাওক তো গাইছ এনেকুৱা ৰাস্তা, মানে এফালে পাহাৰ, আনফালে সেউজীয়া পৰিৱেশ, মানে গছ গছনি সেউজীয়া। আকৌ মাজে মাজে এনেকুৱা আইচক্ৰীমৰ দোকান, আকৌ এনেকুৱা মাজে মাজে আপিৰ চেহেৰা চোৱাৰ মজাই বেলেগ ভাই। আহিব এবাৰ ভৈৰৱকুণ্ড, চাই যাব কেনেকুৱা। এয়া চাওক পাহাৰখন। তো গাইছ এইখন আছে এখন সৰু পাৰ্ক চিষ্টেম, মানে ইয়াত মানে বহুত খেল ধূলা বস্তু ৰাখিছে সৰু ল'ৰা ছোৱালীৰ বাবে। তো এইখনকে দেখি আছোঁ এতিয়া, আপোনালোকেও চাওক। এয়া চাওক গৈ আছোঁ। তো এইফালে আছে এয়া মানে ফুলগছত পানী মাৰা মেচিন, মটৰ লগোৱা। এয়া চাওক ল'ৰাটোৱে পিছলি খেলি আছে, আৰু এই ল'ৰাৰ সৈতে মানে দেউতাক। তো গাইজ ভৈৰৱকুণ্ড মানে এনেকুৱা এখন চুইমিং পুলৰো মানে হৈ গ'ল চুইমিং পুল। আপোনালোকে আহিব অহা গৰমত, ইয়াতে গা ধুম একেলগে। তো চাওক চুইমিং পুল এবাৰ চাগে মুকলি কৰি দিব, বহুত ধুনীয়াকৈ বনাইছে। চাওক ইফালে লিখা আছে আই লাভ ভৈৰৱকুণ্ড ৰক হিল ভেলী ৰিজৰ্ট। তো বহুত ধুনীয়া লাগিছে আৰু বহুত ভালে লাগিলে। আজি ভিডিঅ'টো মানে ইয়াতে সামৰিছোঁ। তো লগ পাম আৰু এটা ভিডিঅ'ত। আশা কৰোঁ সকলোৱে ভাল পাব ভিডিঅ'টো। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব। তো আজিলৈকে ইয়াতে সামৰিছোঁ।